এতিয়া আমি হোটেলৰ ৰুমতে আছোঁ। অলপ আৰাম কৰিলোঁ গোটেইকেইটাই। বাকী মানে মইহে ৰেডি হ'লোঁ, এতিয়া মই লাঞ্চ কৰিব যাব লাগে আৰু ইহঁতে ৰেডি হোৱাই নাই এতিয়ালৈকে। তো লাঞ্চ কৰাৰ পিছত আমি হয়তো 5টা বা 6টামান বজাত ইয়াৰ পৰা ওলাই যাম, পল্টন বজাৰৰ পৰা ওলাই যাম কামাখ্যা জংচনলৈ। তো এতিয়া লাঞ্চ কৰিবলৈ যাম। লাঞ্চ কৰাৰ আগতে সিহঁতক জগাই ল'ম মই ভালকৈ। ৰেডি হোৱাই নাই, যদি সিহঁতক মানে নিচুও মানে লাভ নাই, নহ'ব। পণ্ডিত দেখিছে এতিয়ালৈকে ৰেডি হোৱাই নাই, এজন হৈ আছে। উঠা বাচিব, উঠা, ব'লা লাঞ্চ কৰালৈকে, ব'লা উঠা, ব'লা শুনা, ব'লা ব'লা দেৰি কৰা। তক মানে যদি মই এতিয়া নজগাওঁ মানে বহুত দেৰি লাগে সাৰ পাওঁতে, গতিকে সোনকালে জগাইছোঁ, তেতিয়া সিহঁতি 5 মিনিট বা 10 মিনিট পিছত ওলাই পাৰিব চাগে। তো আমি এতিয়া লাঞ্চ কৰিবলৈ গৈ আছোঁ, বেছি দূৰ নাযাওঁ আৰু ওচৰতে কৰিম। এই এইফালে নহয় দিত ভুল ৰাস্তাত গুচি আহিছে, ইয়াৰ মানে টোপনি জাল এতিয়ালৈকে ভঙাই নাই, ভুল ৰাস্তাত গুচি আহিছে। ইয়াতে মানে টোপনি জাল এতিয়ালৈকে ভঙাই নি খেলি মেলি গৈছে, এটাৰ হোটেলৰ ইফালে গুচি গৈছে। গৈ আছোঁ ভাত খাবলৈ। মই চিনি নাপায়, আমাৰ মনিন্দৰ ভাই চিনি পায় যে ই ভাল এখন ৰেষ্টুৰেণ্ট আছে বুলি কৈছে, তাত ভাত ভাল পায় ন, নিৰামিষ ভাত ভাল পায়। আজি কি খাবা? বেলেগ কিবা কাম কৰিছা? অলপ ৰ'দ দি আছে। ভাত খাই হৈ গ'ল, বহুত ভিৰ আছে দোকানখনত, সেইকাৰণে অলপ দেৰি হ'ল। এতিয়া আমি চাওঁ অলপ ঘূৰোঁ নেকি ইয়াতে বজাৰতে, নহ'লে ৰুমলৈ যাম আৰু। ক'ত যাবা? অঁ ঠিক আছে। অথনি লাঞ্চ কৰি যি হোৱা এতিয়াহে সাৰ পাইছোঁ, এতিয়া খুব টোপনি লাগি আছে। আচলতে মই কালিৰ পৰা একাপ চাহ খোৱা নাই, এতিয়া গৈ পেলাই ওলাই গৈ যাওঁ আৰু একাপ চাহ খাওঁগৈ। আৰু এটা কথা আপোনালোকক সকলোকে ক'বলগীয়া আছিল যে আমি মানে মই আৰু মোৰ ফ্ৰেণ্ড কেইজনমান আমি মানে উৰিষ্যাৰ পুৰীলৈ গৈছোঁ। মই যিটো কোম্পানীত জব কৰোঁ মানে সেই কোম্পানীৰ কিবা মিটিং আছে, আৰু এজন ফ্ৰেণ্ড আহি আছে জয়ন্ত বোলা, মই তাক আজিকালি লগেই পোৱা নাই, মানে আমি ফোনতে কথা বতৰা পাতোঁ। তো সিও আহি আছে, সিও আমাৰ লগত একেলগে যাব ইয়াৰ পৰা। তো ব'লক এতিয়া মই প্ৰথমতে চাহকাপ খাই লওঁগৈ, তাৰপিছত বাকীবোৰ দেখাম। তো আমাৰ এয়া জয়ন্ত ভাই পালেহি। এইফালে খালি ৰেডি হোৱাই নাই, বাৰে বাৰে কৈ আছোঁ, কিন্তু দেৰি হ'লে মোৰ দুখ নাই। অথনিতো চাহ খোৱা নহ'লে, কাৰণ জয়ন্ত অহা দেৰি কৰিলে। এতিয়া জয়ন্ত আহিলে আমি সেইকাৰণে এতিয়া চাহ খাব নামি আহিছোঁ, তাৰপিছত ৱাচিও আহি আছে। ভিডিঅ' বনালে আমি গৈ আছোঁ, গাড়ী মাৰিলে তেতিয়া দেই, চবৰ ফেচকেইটা ওলাই দিয়ে বাৰু। চাহ খাবলৈ গৈ আছোঁ। আৰু এইবাৰ চাহ খোৱা মানে জেগাটো ঠিক কৰিব আমাৰ জয়ন্ত ভাই, মই নাজানো ক'ত আছে।
cherry on my lips and sugar fingertips. আমাৰ জয়ন্ত ভাই অলপ শকত আগত বেছিকৈ হৈ গৈছে গতিকে চিৰিবিলাকত উঠি অলপ ভাগৰ লাগিছে আমাৰ এখেতেকলটো মানে ফটোত মই পূৰা ব্যস্ত আৰু দেই হেণ্ডচাম বয় স্মাৰ্ট বয় আৰু হেল্ডি বয় আৰু কি হ'ল এদিন ফটো মাৰি তো পাই গ'লোহে আমি এই প্লেটফৰ্মত এতিয়া এখন আমাৰ ট্ৰেইন এইখনে হ'ব আমি 8:10 পিছত যাম আমি ইয়াৰ পৰা আৰু এইফালে আমাৰ গ্ৰুপটো গোটেই পূৰা বিজি কথা পতা স্প্ৰাইট খাব আমি ফাইনেলি বহি যেনেকৈ আমি চিট এটা পালোঁ মন্দিৰ বহি আছে এইফালে আমাৰ দাদা আছে এতিয়া ক'ব গ'লে থামছ আপ লৈছে থামছ আপ খাম আমি চবেই বহি পেলাই ইয়াতে সাতটা 5টা বজাত উঠিবি আমি